বন্ধুসকল নমস্কাৰ গ্ৰহণ কৰিব পুনৰ এটা ভিডিঅ'লৈ স্বাগতম। আজি আমাৰ নামঘৰত বিহু সকাম পাতিব লৈছে, তাকে দেখুৱাব লৈছোঁ। আমি নামঘৰত কেনেদৰে আমি বিহু সকাম উদযাপন কৰোঁ তাকে দেখুৱাম আপোনালোকক। আপোনালোকে সকলো স্কিপ নোকোৱাকৈ চাই থাকিব। আৰু আমি আমাৰ ইয়াত বায়েঘৰ গোসাঁই নিয়মমতে আমি কামবোৰ কৰি আছোঁ। আজি আমাৰ বিহু সবাহত আজি গাহৰি মাৰিব। এই গাহৰি মৰা দেখুৱাম আপোনালোকক। এয়া ইতিমধ্যে আমাৰ শৰাই পতা হৈ গ'ল আৰু ভাগৱত স্থাপন কৰা হৈ গ'ল। এতিয়া ৰাইজে চাহ খাইছে। চাহ খোৱাৰ পিছতে আমাৰ কীৰ্তন পাঠ হ'ব। কীৰ্তন পাঠ হোৱাৰ পিছতে আমাৰ গায়ন বায়ন হ'ব। গান গোৱাৰ পাছতে বাকীখিনি কৰ্ম আগবাঢ়িব। এয়া মৃদং আনি থৈছোঁ। পাঠ পঢ়িবলৈ আৰম্ভ কৰিছে। এতিয়া জাননী সেৱাৰ পাছতেই পাঠ পঢ়িব। এয়া আপোনালোকক দেখুৱাই থাকিম। হৰি ৰাম হৰি ৰাম ৰাম সৰ্বগুণাকৰ জাকিৰ নাহিকে উপম তোহাৰী চৰণে ৰণহেত
প্ৰত্যেকৰে এভাগ এভাগ পাব। ভাগ কৰিবলৈ আছে নাই? ভাগ কৰিবলৈ আছে নাই? নাই গৰু পালা নাই? ভাগ পালা নাই? নাই পোৱা? এতিয়া দিবহে ন? বুজিছে? বল কি বনিছে? জলকীয়া ভাজি। অঁ এইটো ভাত ঘটনা বনিছে ন? হয় ঘটনা কি বনাইছে? হয় গাহৰি মাংস। এয়া গাহৰি মাংস বনি আছে। আমাৰ ৰাইজে গাহৰি মাংস লগত ভাত খাব আজি বিহু সভাত ন ভাইটি? আহিছোঁ দেই। প্ৰসাদ ভাগ কৰিছে ভাঙিলে।